May I come in, sir? সোমাই আহা হয় sir. বহি পিনে কথা পতা বহি লোৱা Thank you, sir. এনেও বহিয়ে পাতিম কোনখনত শুই পাতিম পিছে ছাৰ আপোনাৰ ডিঙিত সেইডাল কিনো এইডাল মানে আমাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ টাই হয় টাই আমাৰ এয়াই মানে আমাৰ ভদ্ৰতাৰ আচৰণ নে কি কয় হ'ব সেইবোৰ বাদ দিয়া তো প্ৰথমতে তোমাৰ নিজৰ পৰিচয়সমূহ দিয়া মোক নমস্কাৰ ছাৰ মোৰ নাম মামণি মোৰ ঘৰ গুৰবস্তিত মোৰ দুটাকে বয়ফ্ৰেণ্ড আছে মই এতিয়ালৈকে বিয়া পতা নাই মই বৰলি ঠিক আছে মই ঠিকেই তোমাৰ পৰিচয়টো ভাল লাগিছে বাৰু তুমি যে ইনকাম টেক্স ডিপাৰ্টমেণ্টত চাকৰি পাম বুলি আহিছা তোমাৰ কিবা প্ৰতিভা আছেনে যদি কিবা তুমি প্ৰতিভা দেখাই মোৰ হিয়াখন চুব পাৰা তেন্তে মই তোমাক এই চাকৰি দি দিম ছাৰ প্ৰতিভা মোৰ অংগে অংগে সোমাই আছে ৰ'ব আপোনাক দেখাই আছো মোৰ প্ৰতিভাখিনি এইবিলাক কোনে পঠিয়াইছো এই টিকটকৰ প্ৰতিভা মোক নালাগে মোক লাগে ইনকাম টেক্সত তুমি যেতিয়া সোমাবা কেনেকৈ মানুহৰ পৰা টেক্সবিলাক তুমি ল'বা কোনোবাই যেনিবা ধন সম্পত্তি লুকুৱাই থৈছে সিহঁতৰ পৰা তুমি কেনেকৈ ধন সম্পত্তিবোৰ উলিয়াই আনিবা ঠিক আছে এক্সাম্পল স্বৰূপে মই আজি এজন তোমাক মানুহৰ নম্বৰ দিম তেখেতৰ নাম হৈছে টাটা গিল্লা তো তেখেতৰ মই নম্বৰটো তোমাক দিম আৰু তেখেতে মানে বহুত ধন সম্পত্তি এনেকুৱা লুকুৱাই ৰাখিছে তেখেতে টেক্স দিবলৈ মন নকৰে দিয়ে কিন্তু গোটেই ধনখিনি এই 50% লুকুৱাই ৰাখিছে তো তুমি যদি পাৰা মই নম্বৰটো দিছোঁ তুমি কেনেকৈ তাক ফোন কৰি সেই মানুহজনৰ পৰা তুমি কেনেকৈ কি উলিয়াব পাৰা মই নাজানো যদি তুমি উলিয়াব পাৰা তোমাৰ চাকৰি লগালগ মই চাইন কৰি দিম দিয়ক ছাৰ নম্বৰটো আপুনি চিন্তা নকৰিব ছাৰ মই এতিয়াই তাৰ পৰা পইচা উলিয়াইছোঁ মোৰ প্ৰতিভা আপোনাক দেখাই আছোঁ ছাৰ মই টাটা গিল্লা মই কাৰো নকৰো পেন ঢিল্লা এই মোৰ চাকৰবিলাক যা এইখিনি টকাও পুতি থৈ আহগে ক'বাত নহ'লে এই কুকুৰ ইনকাম টেক্সৰ মানুহবিলাকে মোক আকৌ টেক্স লগাই দিব সিহঁতৰ পৰা মই বাচি থাকিবই লাগিব হেল্ল' টাটা গিল্লা দাদা Hello, I am Mr. Tata Gilla speaking. বহুত কষ্ট কৰি আপোনাৰ নম্বৰটো মই কালেকশ্যন কৰিছোঁ জানেনে মোৰ নাম্বাৰটো কোনো হ'লচেলাৰ দোকানত নাপায় তই কেনেকৈ পালি মোৰ নম্বৰ আপুনি ইমান কিয় খঙত পাতিছেনো দাদা মই ইমান মৰম লগাকৈ পাতিছোঁ মানে আপোনাক মোক বহুত ভাল লাগে হে হ'ব কোৱা বাৰু মই ভালকৈ কথা পাতিম আপোনাক মানে মোৰ বহুত ভাল লাগে মই আপোনাৰ বহুত কষ্ট কৰি এই নম্বৰটো বিচাৰি পাইছোঁ আৰু একো নাই হ'ব তোমাৰ নিচিনা সুন্দৰীয়ে মোৰ নম্বৰ পাক মোৰ প্ৰব্লেম নাই আপোনাৰ লগত থাকিবলৈ মোৰ মন হা তুমি মোৰ লগত থাকিবা বৰ মজা কথা আপুনি মোক ঘূৰাব ফুৰাব টকা পইচা দিব হয়নে একদম দিম মোৰ মইনা তোমাক যেনেকৈ যি লাগে সকলো বস্তু দিম মই মইনা কওঁ ঠিক আছে যদি দিয়ে কিমান দিব পাৰিব ন আপুনি দাদা পইচা তোমাক যিমান টকা লাগে সিমান টকা মই দিম মোৰ পুতি থোৱা টকাখিনিও তোমাক আনি দিম মই আমুক জেগাত পুতি থৈছোঁ টকাখিনি তোমাকে দিম মোৰ মইনা কলিজা আৰু দাদা সোণো লাগিব মোক সোণ পিন্ধি ঘূৰিম আপোনাৰ লগত ন সোণ
অ'কে মইনা কলিতা তোমাক সোণো দিম মই ৰূপো দিম কিমান লাগিব মোৰ সোণ ৰূপৰটো এটা ফেক্টৰী আছে মোৰ ঘৰৰ পিছফালে মই সকলোবোৰ তোমাক দিম ঘৰৰ পিছফালে গ্ৰাউণ্ড ফ্ল'ৰত মই সকলোবোৰ মূৰ্তি ভৰাই থৈছোঁ তাতে মোৰ সোণৰ ফেক্টৰী আছে কাকো নক'বা আকৌ দেহা আৰু গাড়ী একদম দামী গাড়ীখনহে লাগিব মই তাত ঘূৰিহে ভাল পাওঁ দামী গাড়ীত যাম একদম গাড়ী কি সাধাৰণ বস্তু তোমাক এখন ডাঙৰ প্লেনত লৈ যাম প্লেনত ফুৰিবা ন প্লেনত ফুৰাম মই তোমাক মোৰ প্লেনো আছে মই ইনকাম টেক্স ডিপাৰ্টমেণ্ট ফালৰ পৰা ফোন কৰি আছিলোঁ মই মামণি তোৰ ঘৰলৈ গৈ আছো তোৰ পৰা টেক্স আদায় কৰিবলৈ তই সাৱধান হৈ যা দুষ্ট কৰ্মা এইজনী পাখৰীয়াই দেখোন মোক খালে কলিজা মোৰ খালে এই পাখৰীয়ে মোৰ কলিজা খালে তোৰ ঘৰলৈ আমি গৈ আছো তোৰ সকলোবোৰ বস্তু ৰেকৰ্ডিং হৈ গৈছে আমাৰ মোবাইলত তই আজি মোৰ ঐ মোৰ চাকৰ নকৰবিলাক পতা মই মৰো দেখিলে ছাৰ মোৰ প্ৰতিভা একে চাতে উলিয়াই পেলালো টাটা গিল্লা গিৰি গ'ল আজি পাই বাহ মাল পিছ বৃহৎ আছে কিন্তু প্ৰতিভা আছে এক মই চাকৰিটো দিবই লাগিব যিটোক আমি 5 বছৰ হৈ গ'ল ধৰিব পৰা নাছিলো তুমি 5 মিনিটত কামটো কৰি দিলা মোৰ সোণজনী মানে মাজনী তোমাক লগালগ চাকৰি তুমি পাই গলা তুমি চিন্তা নকৰিবা তোমাৰ এই এছাইনমেণ্ট লেটাৰখন মই চহী কৰি দিছোঁ কাইলৈৰ পৰা তুমি জইন কৰিবা আৰু তোমাৰ প্ৰতিভাৰে সদায় তুমি এনেকা আমাক টেক্সবিলাক মানুহৰ পৰা ধৰি আনি দিবা 3টা চহী মাৰি দিছোঁ মই ওপৰত এটা মাজত এটা তলত এটা আৰু তোমাৰ মানে চাকৰি একদম 100% চিয়'ৰ ওপৰ চহী কেঞ্চেল হৈ গ'লেও টেনশ্যন নল'বা ছেকেণ্ড চহী কেঞ্চেল হৈ গ'লেও টেনশ্যন নল'বা 3 নম্বৰ চহী কেঞ্চেল হৈ গ'লেও চব চহী যদি কেঞ্চেলেই হৈ যায় মই কেনেকৈ পাম এই চাকৰিটো নম্বৰ চহী কেঞ্চেল নহয় এইটো 100% হ'বই সেইকাৰণে 3টাৰ ভিতৰত এটা হ'বই তোমাৰ চাকৰি ঘৰতে হ'ল দিয়ক ছাৰ থেংক ইউ